তো গাইজ মৰিগাঁও এণ্ট্ৰি মাৰি কেনে ইয়াত এখন চাহ বনাই ইয়াতে ৰৈ দিলোঁ। তো সকলোৰে টোপনি ভাৱ, সেইকাৰণে চাহ খাবলৈ লৈ দিলোঁ। তো চাহটো খাই লওঁ আগতে, তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাওঁ। তো গাইজ চাহ পানী খাই হৈ গ'ল। আহক, ইয়াতে বহিছিলোঁ আমি। এতিয়া আমি যাওঁ আগত দেখুৱাই আছোঁ। নালাগে এই যে ঘৰ কিনবা নাজানো ভাল এই লিংকটো কেনেকৈ লাগবা তো গাইজ আমি আহি পালোঁৱে মোটামুটি গাড়ীৰ ৱৰ্কশ্বপ এখনত ৰখিছোঁ। তাৰমানে গাড়ীত অকণমান মবিল কম হৈ গ'ল, অলপ আগতে ঠেলিব লগা হৈছিলে। চ' চাওঁ ইয়াত পায় নে নাই সুধিব গৈছে। তো লগ পাই আছোঁ আৰু আগত, বেছি দূৰ নাই আৰু পালোঁৱে মোটামুটি, আৰু আধা ঘণ্টাৰ ৰাস্তা। তো লগ পাই আছোঁ বাৰু। তো গাইজ আমি বামুণীজান এৰি কেনে ৰহা পাম আৰু। তো যদি ইয়াৰ পৰা কোনোবা চাই আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু ইয়াত মবিল ঢালি আছে, পাইছে বাৰু, বহুত দূৰ আহিব লগা হ'ল। এটা ঠাইতো এনেকুৱা হৈছিলে য'ত গাড়ী ষ্টাৰ্টে হোৱা নাছিলে, ঠেলিব লগা হৈছিলে। তো লগ পাম বাৰু। আৰু তো আমি আহি মোটামুটি পালোঁৱে, আৰু মোটামুটি 10 মিনিটৰ ৰাস্তা পামগৈ আৰু। চাহ খাবলৈ ৰখিছোঁ, ইয়াতে ৰখিলোঁ। তো আমি চাহ খাই লওঁ, চাহ খাই লগ পাই আছোঁ এতিয়াই। তো গাই চাহ পানী খোৱা হৈ গ'ল, এতিয়া আমি ইয়াৰ পৰা ওলালোঁ। আৰু মোটামুটি 3 কিলোমিটাৰ আছে মৃত্যুঞ্জয় মন্দিৰ, সুধি চালোঁ ইয়াতে। তো আৰু হায়েষ্ট 5 মিনিট জিৰক দেখাই আছোঁ মন্দিৰ। যোনে যোনে দেখা নাই আৰু মন্দিৰ চিনা আজি প্ৰথমবাৰ দেখিব। তো ব'লক আমাৰ লগত মৃত্যুঞ্জয় মন্দিৰটো চাওঁ। তো গাইজ আমি মৃত্যুঞ্জয় মন্দিৰ পালোঁ। ক'ব গ'লে গেটখন এইখন মন্দিৰ আহি পালোঁ, আউলি মন্দিৰ আহি পালোঁ। আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ আছে, পামেই আৰু। ব'লক মন্দিৰত লগ পাই আছোঁ একেবাৰে। তো গাইজ চেলফি টাইম, ব'লক চেলফি লওঁ। ওলাইছোঁ ইয়াৰ পৰা, ভিউটো চাওঁ একবাৰ, কি ধুনীয়া ভিউ। তো আমি চেলফি লৈ লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক। ডাইৰেক্ট মন্দিৰত লগ পাওঁ এইবাৰ, বেছি টাইম নালাগে আৰু পালোহি। ভিউটো চাওঁ একবাৰ। তো গাইজ আমি অলপ টাইম ৰখিছিলোঁ ফটো উঠিবলৈ। তো একবাৰ ভিউটো চাওক না, ইমান সুন্দৰ লাগিছে নহয়। তো আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ, গাড়ী ষ্টাৰ্ট দিলে। তো লগ পাই আছোঁ বাৰু মন্দিৰত একেবাৰে। ব'লক মন্দিৰলৈ যাওঁ, পালোহি আহি দিনটো। মৃত্যুঞ্জয় মন্দিৰটো চাবলৈ, মানে বাবাৰ লিংগ, এটা প্ৰকাণ্ড লিংগ বনাইছে বহুত হাইট। এই লিংগটো চাবলৈ আপোনালোকে সাজু হৈ থাকক। তো গাইজ আমি মোটামুটি আৰু 500 মিটাৰ পাছত পাম আৰু। তো আপোনালোকেও ৰখি আছে, ময়ো ৰখি আছোঁ চাবলৈ। তো ব'লক আমি গোটেইবিলাকে গৈ কিনে একেবাৰে চাওঁ, আপোনালোককো দেখাওঁ। যাম বুলি কৈ পকেট লৈ গৈছে। এটা নদী আছে, কি নদী লিংলিঙা নদী বোলে। অকণমান জমনীয় হৈ আছে, জমনিৰ মাজে মাজে আমি গৈ আছোঁ। ধেমালি কৰি গ'লেহে মনটো ভাল লাগিব। তো আমি পালোহি, মোটামুটি আৰু 200 মিটাৰমান আছে। তো মন্দিৰটো পালোহি, আপোনালোকক দেখাই আছোঁ, ময়ো দেখিম, আপোনালোকেও চাব। গাইজ আমি আহি পালোহি, তথ্য সম্পূৰ্ণ। তো আপোনালোকেও দেখিলে, ময়ো দেখিলোঁ, ডিটেইলছ দি আছোঁ, দেখিয়ে মনটো শান্তি হৈ গ'ল। পাৰ্কিং জোন কোনফালে দেখাই দিছিল যে তাহাঁতে প্ৰাইভেট পাৰ্কিং হয়। তো
গাইছ এইটো চাওক, প্ৰথমবাৰৰ বাবে মই দেখিছোঁ, হয়তো আপোনালোকেও দেখিছে। তো যোনে যোনে প্ৰথমবাৰ দেখিছে তেতিয়া তেওঁলোকে কমেণ্টটো কৰি জনাব। তাৰ লগতে ভিডিঅ'টো যোনে যোনে দেখা নাই, যাৰ দেখা নাই আকৌ শ্বেয়াৰ কৰি দিব। তো ব'লক আমি গাড়ীখন পাৰ্কিং কৰি কিনে আপোনালোকক ভালকৈ দেখুৱাইছোঁ। তো গাইজ আমি আহি পালোহি। তো চাবলৈ দিনে 1 2 and 3। তো এইটো হয় মৃত্যুঞ্জয় মন্দিৰ, চাব পাৰে। তো গাইজ আজি ছানডে হয়, তথাপিও মানুহ চাওক এবাৰ। তো অনুমান কৰিব পাৰে কাইলৈ কিমান মানুহ হ'ব। তো গাইজ আজিৰ ব্লগটোত আমি মৃত্যুঞ্জয়ৰ বাহিৰ চাইডটো দেখাইছোঁ মানুহ। তো ভিতৰ চাইডটো দেখিবলৈ হ'লে আপুনি অহা ব্লগটো চাব লাগিব, কিন্তু সোমবাৰৰ ব্লগ হ'ব অহাকালি, আপোনালোকে চাব পাব। তো দেখাইছোঁ।